আমেৰিকাৰ পৰা দুগ্ধজাত সামগ্ৰীৰ আমদানি ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াক অধিক জটিল কৰি পেলাইছে কাৰণ ইয়াৰ মূল কথাটো হ'ল আমেৰিকাত গৰুকো পশুভিত্তিক সামগ্ৰী বা নন-ভেজ ফুড খুৱাই দিয়া হয়, যিটো ভাৰতৰ সংস্কৃতি আৰু নীতি নিয়মৰ লগত একেবাৰে খাপ নাখায়। ভাৰতে আমেৰিকাৰ পৰা গাখীৰ আমদানি কৰিবলৈ অনিচ্ছুক হোৱাৰ এটা মূল কাৰণ হ'ল তাত থকা গৰুবোৰক মাংস বা তেজৰ দৰে পশুভিত্তিক সামগ্ৰী খুৱাই দিয়া হয়। এই গৰুৰ গাখীৰক নন-ভেজ মিল্ক বা আমিষ গাখীৰ বুলিও কোৱা হয়। বাণিজ্যিক আলোচনা চলি থকা সময়তে কিয় ভাৰতে আমেৰিকাৰ দুগ্ধজাত সামগ্ৰী গৱেষণা অনুসৰি 38% জনসংখ্যা আছে যিয়ে খাদ্যাভ্যাসৰ ক্ষেত্ৰত নিৰামিষ খাদ্য পালন কৰে। হিন্দুসকলেও ধৰ্মীয় অনুষ্ঠানত গাখীৰ আৰু ঘি ব্যৱহাৰ কৰে, যাৰ বাবে নন-ভেজ মিল্ক আমদানিৰ ক্ষেত্ৰত এক অন্তিম সিদ্ধান্তত উপনীত হ'ব পৰা নাই দুয়োখন দেশ। আনহাতে ভাৰতে খাদ্য আমদানিৰ ক্ষেত্ৰত কঠোৰ প্ৰমাণপত্ৰৰ বাবে অনুৰোধ জনাইছে যাতে গৰুটোক মাংস বা তেজৰ দৰে পশুভিত্তিক সামগ্ৰী খুৱাইছে নে নাই সেয়া স্পষ্টকৈ জানিব পৰা যায়। উল্লেখযোগ্য যে আমেৰিকাত গৰুবোৰক গাহৰি, মাছ, মুৰ্গী, ঘোঁৰা, আনকি মেকুৰী বা কুকুৰৰ কিছু অংশ খুৱাই দিয়া হয় যাতে গৰুবোৰ ডাঙৰ হয় আৰু গাখীৰৰ প্ৰডাকশ্যন ভাল হয়। গৰু ম'হক প্ৰটিনৰ বাবে গাহৰি আৰু ঘোঁৰাৰ তেজ আদিও খুওৱা হয়। ভাৰত চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ লয় সেয়া অহা দিনবোৰত ভালদৰে স্পষ্ট হৈ পৰিব।